প্ৰকৃতি মঞ্চ উদ্যোগত আৰু সহায় সহযোগত জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও জাগিৰোড পথছোৱাত কৃষ্ণচূড়া 100 পুলি আজি আমাৰ ৰোপণ কৰা হ'ল। এই কৃষ্ণচূড়াই মৰিগাঁও জাগিৰোড যি ৰাজপথ, সেই ৰাজপথ সুন্দৰ কৰি আহিব, প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিব, তাৰ লক্ষ্য উদ্দেশ্য ৰাখি এই গছপুলিবোৰ ৰোপণ কৰা হৈছে। 34 সংখ্যক মৰিগাঁও জিলা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু সহায় অসমে আজিৰে পৰা আৰম্ভ কৰে সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী। জাগিৰোড মৰিগাঁও সংযোগী পথৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত উক্ত 2 অনুষ্ঠানে বিভিন্ন প্ৰকাৰৰ ফল আৰু ফুল গছৰ পুলি ৰোপণ কৰাৰ উপৰি গছৰ খুৰুঙত বাস কৰা স্থানীয় প্ৰজাতিৰ পক্ষী সংৰক্ষণৰ বাবে কাঠৰ কৃত্ৰিম বাকচ বাহু সংস্থাপন কৰিব। উল্লেখযোগ্য যে 1989 চনৰ 14 অক্টোবৰত অবিভক্ত নগাঁও জিলাৰ পৰা এখন সুকীয়া জিলাৰ স্বীকৃতি লাভ কৰা মৰিগাঁও জিলাখনৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, বৌদ্ধিক আদি প্ৰতিটো দিশতে উৎকৰ্ষ সাধনৰ লক্ষ্য আগতে ৰাখি পোনপ্ৰথমবাৰৰ বাবে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ মৰিগাঁওবাসী ৰাইজৰ সহযোগত 14-15 অক্টোবৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হ'ব। পুৱাৰ প্ৰতিকূল পৰিৱেশকো নেওচি প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু সহায়ৰ কৰ্মকৰ্তাসকলে ঐতিহাসিক জোনবিল মেলাস্থলীৰ সমীপত সমবেত হৈ স্থানীয় মাছমৰীয়া ৱাজিদ আলী আৰু কৃষক খৰ্গেশ্বৰ শইকীয়াৰ হাতেৰে গছপুলি ৰোপণ কৰি গছপুলি ৰোপণ সপ্তাহৰ শুভাৰম্ভ কৰে। সমাজৰ সৰ্বস্তৰৰ মানুহৰেই নিজস্ব ভূমিকা আছে, যি ভূমিকা তথা কৰ্মৰাজিৰ অবিহনে আমাৰ সমাজখন সদায় অসম্পূৰ্ণ। স্থানীয় সচেতন মহলে মৰিগাঁও জিলা প্ৰশাসন, প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু সহায় অসমৰ কৰ্মকৰ্তাসকলক তেখেতসকলৰ এই মহানুভৱতাৰ প্ৰশংসা কৰে। মৰিগাঁও জিলা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু সহায় অসমে যুটীয়াভাৱে সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচী 17 তাৰিখলৈকে চলি থাকিব। মৰিগাঁও জিলা এনে এখন জিলা যিখন জিলাত সকলো বস্তুৱে উভৈনদী, কিন্তু সৰু সৰু কিছু সমস্যাৰ বাবে জিলাখন আগবাঢ়ি যাব পৰা নাই। সেইকাৰণে বৰ্তমানৰ মৰিগাঁও জিলাৰ যি উপায়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই জিলাখনৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত প্ৰথমবাৰৰ কাৰণে মৰিগাঁও জিলা দিৱস আয়োজন কৰিছে। মৰিগাঁও জিলাত পৃথিৱীৰ সৰ্বাধিক ঘনত্বত গড়ৰ উপস্থিতি সমৃদ্ধ পবিতৰা অভয়াৰণ্য আছে। 16 বৰ্গ কিলোমিটাৰ এলেকাৰ অন্তৰ্গত এই অভয়াৰণ্যখনত মাত্ৰ 16টা গড়হে বাস কৰিব পাৰে, যদিও এই অভয়াৰণ্যত বৰ্তমানলৈকে শতাধিক গড়ে সুন্দৰকৈ জীয়াই আছে। ইয়াৰ উপৰি মৰিগাঁও জিলা তন্ত্ৰমন্ত্ৰৰ দেশ মায়ং অৱস্থিত। এই মৰিগাঁও জিলাতে অসমৰ ভিতৰতে সৰ্বাধিক পখিলা প্ৰজাতি পোৱা যায়। ইত্যাদি কৰি এই মৰিগাঁৱতে স্বচ্ছ বিল হিচাপে পৰিচিত চাৰণ বিল আছে, যিখন বিলত কেনোয়িং কায়কিং প্ৰতিযোগিতা পৰ্যন্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছিল। আজি মৰিগাঁও জিলাৰ সৰ্বাংগীন বিকাশ সাধন হোৱাৰ মানসেৰে আমিও গছপুলি ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। আমি জাগিৰোড মৰিগাঁও সংযোগী পথত আজি শতাধিক কৃষ্ণচূড়া পুলি ৰোপণ কৰিছোঁ। এই কাৰ্যসূচী অব্যাহত থাকিব। পৰৱৰ্তী সময়ত আমি আৰু কিছু কাৰ্যসূচী ল'ম। ইয়াৰ লগতে আমি অকল গছপুলি ৰোপণৰ লগতে আমি গছৰ খুৰুঙত বাস কৰা স্থানীয় প্ৰজাতিৰ যিবোৰ চৰাই আছে, সেই চৰাইবোৰৰ কাৰণে আমি কাঠৰ কৃত্ৰিম বাকচ বা সাজিছোঁ। সেইবোৰ আমি ঠায়ে ঠায়ে লগোৱাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। মৰিগাঁৱৰ পৰা জান বৰদলৈৰ ৰিপৰ্ট, গ্ৰীণ লাইভ।